হেল্ল' বন্ধুসকল, অসমীয়া সাধাৰণ জ্ঞানৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল বটনটো দবাওক। আজিৰ প্ৰথম কুৱেশ্যন হ'ল, চিত্ৰ এটাৰ চাৰিওফালৰ মুঠ দূৰত্বক কোৱা হয়? অপশ্যন বি, পৰিধি। আমাৰ সৌৰজগতত কিমানটা গ্ৰহ আছে? উত্তৰ অপশ্যন বি, 8টা। সূৰ্যৰ পৰা তৃতীয় গ্ৰহটো কি? উত্তৰ অপশ্যন এ, পৃথিৱী। সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটোৰ নাম কি? উত্তৰ অপশ্যন চি, শুক্ৰ। হেলিৰ ধূমকেতু কিমান বছৰ পিছত দেখা যায়? উত্তৰ অপশ্যন বি, 76 বছৰ। মৰুভূমিত কোনটো উদ্ভিদ হয়? উত্তৰ অপশ্যন ডি, কেকটাছ। পৃথিৱীৰ দ্ৰুততম প্ৰাণীৰ নাম কি? উত্তৰ অপশ্যন এ, চিতাবাঘ। বেট বল আৰু উইকেটেৰে খেলা খেলখনৰ নাম কি? উত্তৰ অপশ্যন চি, ক্ৰিকেট। কোনটো জন্তুৰ পিঠিত কোজ আছে? উত্তৰ অপশ্যন বি, উট। নিৰ্মলশীত কোনটো ফলে আমাক তেল দিয়ে? উত্তৰ অপশ্যন চি, নাৰিকল। আমি কোন উৎসৱত ৰঙৰ সৈতে খেলো? উত্তৰ অপশ্যন এ, হোলী। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনটো? উত্তৰ অপশ্যন বি, চাহাৰা মৰুভূমি। পেনিচিল কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ আলেকজেণ্ডাৰ ফ্লেমিং। 14, পেণ্টাগনত কিমানটা পক্ষ আছে? উত্তৰ অপশ্যন চি, 5টা। চাইনা নেহৱাল কোনটো খেলৰ সৈতে জড়িত? উত্তৰ অপশ্যন এ, বেডমিণ্টন। LBW কোনটো খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ অপশ্যন ডি, ক্ৰিকেট। নিম্নলিখিত কোনটো কম্পিউটাৰৰ আউটপুট ডিভাইচৰ উদাহৰণ?